हेलो नमस्कार আজি আমাৰ ডিমৰীয়া মণ্ডলৰ মহিলা মৰ্চাৰ হস্ততাঁত বস্ত্ৰ শিল্প একচুৱেলি ইমানখিনি টাইম যে আমাক দিছে সেইটোৱে ধন্যবাদ আমাৰ টেনশ্যন নাই আগতে আছে প্ৰেচিডেণ্ট বাইদেউ নমস্কাৰ আমি এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ ডিমৰীয়া মণ্ডল মহিলা মৰ্চা উদ্যোগত আমি হস্ততাঁত বস্ত্ৰ শিল্প দিৱসৰ এই কেইদিন কাৰ্যসূচী আমি আমাৰ ডিমৰীয়া মণ্ডলত যিখিনি আমাৰ শিপিনী আছে তেওঁলোকক আমি বাছি বাছি ওলাইছোঁ ডিমৰীয়া বৰ্তমান আমি এতিয়া গৈ আছোঁ ধুপগুৰি জোনালী মিঠি বাইদেউ আজি আহি পালোঁ ধুনীয়াকৈ তেওঁ শালবিলাক ইমান ধুনীয়া হ'ব লাগিব আৰু বৰ্তমান আমি যিমান বিৰেণৰ কথা কওকচোন তেওঁলোকৰ আজি গৈ ইমান ভাল লাগিছে আমাৰ মহিলাও যে ইমান সুন্দৰকৈ নিজৰ জীৱিকাৰ বিষয়ে তেওঁ ভাবি নিজৰ এই হস্ততাঁত বস্ত্ৰ শিল্প শালখনক লৈ যে গোটেই জীৱনটো বা নিজৰ পৰিয়ালটোক পাক পুলন দি আছে সেইটো কাৰণে আমি বহুত তেওঁলোকলৈ ধন্যবাদ এতিয়া গৈ আছোঁ হহৰাত তেখেতেও মানে বহুত ভাল বুলিয়ে শুনিছোঁ গৈ আছোঁ বৰ্তমান তেওঁ আজি ইমান তেওঁ নিজৰ মানুহজন নাই দুটা ল'ৰা ছোৱালীক লৈ বহুত সুন্দৰকৈ শাল তিনিখন লৈ কৰি আছে আমি সঁচাকৈ মহিলাক লৈ বহুত আমি কি কৰিব পাৰোঁ গৌৰৱ অনুভৱ কৰিব পাৰোঁ আমি ভাল এটা মেছেজ পালোঁ খুব ধুনীয়া বিৰাজ নে কি নাম আছিলে ধীৰাজ দাস নামৰ ল'ৰাজনে সাংঘাতিক ধুনীয়া কাপোৰ বনাইছে 4খনমান আছে তেওঁ মাক পুতেক দুইজনী ইমান ধুনীয়া এটা সুন্দৰ এটা হেৰি পালোঁ মানে কেনেকুৱা ভাল লাগিছে আমাৰ ডিমৰীয়াত যে এনেকুৱা এটা হেৰি আছে মানে এনেকুৱা ল'ৰাই যে তাঁতশাল বৈ স্বাৱলম্বী হৈ আছে মানে আজিহে গম পাইছোঁ এই গামোচাখন পিন্ধাব আমাক দিগাৰু পঞ্চায়তৰ মিনুমিঠীয়া বাইদেউ মোৰ নামটো ক'বলৈ মই গামোচাখন লৈ আছে চবেই আহিছে এয়া মোৰ পিছফালে মহিলা মৰ্চা আজি মহিলাৰ লগত মহিলা হৈ আছো কাপোৰ চাব আহিছো এতিয়া আমি আছো হহৰা আৰু গাড়ীত কিবা এটা আছে গাড়ীত থকা বস্তুটো দেখাব নোৱাৰো এইটো নহয় इस मोबाइल से ना पूरा मोबाइल में फोटो और वीडियो करेला हमें से दादा स्पेस है ले हहरा जीपी की नाम उसले थिरास हहरा दासु আমি তেখেতৰ হাতৰ 8000 নে নহয় কিমান এইবিলাক 6000 পৰা আৰম্ভ হয় এখন অলপ অকমান মই পাগল হৈ গৈছে কাপোৰ চাইছে এয়া মহিলা মৰ্চা কাপোৰ চোৱাত ব্যস্ত হহৰা জিপিত এয়া জিনা বাইদেউৰ বোলে বিয়াও আহিছে বিয়াৰ কাৰণে আমাৰ কাপোৰ দেখি পাগলা হৈ গৈছে এখেত হৈছে অনাৰ ধীৰাজ দা আৰু এখেতৰ মাতৃ কৰি নমস্কাৰ ओके মহিলা মৰ্চাই এই অনুষ্ঠানটোৰ জৰিয়তে যি পদক্ষেপ লৈছে সঁচাই শলাগ ল'বলগীয়া আৰু মোৰো এই অনুষ্ঠানটোত ভাগ ল'ব পাই বহুত ভাল লাগিল গোটেই দিনটো হাঁহি ধেমালিৰ মাজতে নিজৰ কামবোৰ কৰিলোঁ গতিকে সঁচাই ভাল লাগিল আপোনালোকৰো যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ Cameraman.
কিনা টেনশ্যন গাড়ী